সংবাদমেল আমি আয়োজন কৰিছোঁ আৰু কোকৰাঝাৰৰ আমাৰ যিখিনি সংবাদ কৰ্মী আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথাটো হ'ল যে আগন্তুক ছেপ্টেম্বৰ মাহত 2025 বিটিআৰৰ বা বিটিচিৰ যি নিৰ্বাচন কাউন্সিল নিৰ্বাচন 40টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই বিটিআৰ বিটিচি ইলেকশ্যন 2025ৰ লগত সংগতি ৰাখি পেলাই সমগ্ৰ 40টা পৰিষদীয় সমষ্টিত ড্ৰাফ্ট ইলেক্টৰেল ৰোল যি খচৰা ভোটাৰ তালিকা যি প্ৰস্তুতৰ কাম বিভিন্ন জিলা পৰ্যায়ত বা নিৰ্বাচনী যি কাৰ্যালয় আছে তাত চলি আছে। আসাম ষ্টেট ইলেকশ্যন কমিশ্যনে সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰি আছে আৰু এই ক্ষেত্ৰত আমাৰ আহ্বান আৰু আমাৰ দাবী আজিৰ এই সংবাদমেলৰ যোগেদি আসাম ষ্টেট ইলেকশ্যন কমিশ্যনক আমি আহ্বান জনাইছোঁ, দাবী ৰাখিছোঁ যে 2025 ছেপ্টেম্বৰ মাহত হ'বলগীয়া বিটিচি ইলেকশ্যনৰ যি ভোটাৰ তালিকা বা ইয়াত ইলেক্টৰেল ৰোল ফাইনেল যি ওলাব সেই ইলেক্টৰেল ৰোল বড়ো ভাষাত প্ৰস্তুত কৰি পেলাই এইটো পাব্লিছ কৰিব লাগে, বড়ো ভাষাত এভেইলেবল পোৱাকৈ সেইটো কৰিব লাগে। আজি নিখিল বড়ো ছাত্ৰ সন্থাই অসমীয়াৰ লগতে বড়ো ভাষাত ইলেক্টৰেল ৰোল 2025 বিটিচি নিৰ্বাচনৰ কাৰণে আমি দাবী ৰাখিছোঁ, আমি দাবী জনাইছোঁ আৰু এই ক্ষেত্ৰত আমাৰ এইটোৱেই দাবী থাকিব যে বড়ো ভাষা 8th শিডিউলৰ অন্তৰ্ভুক্ত ভাষা হয়, ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত, যিহেতু 2003 বিটিচি চুক্তি হৈছিল। 2004 বড়ো ভাষা সংসদত ৰাষ্ট্ৰপতিৰ যোগেদি ইয়াক আইনত পৰিণত কৰি পেলাই মৰ্যাদা প্ৰদান কৰা হৈছিল আৰু 2020 শান্তি চুক্তি যি বড়ো শান্তি চুক্তি আছিল ইয়াত বড়ো ভাষাক অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে তাত মৰ্যাদা প্ৰদান কৰা হৈছে আৰু এই সকলো প্ৰক্ৰিয়াত ৰাখি পেলাই অসম চৰকাৰে দ্য আসাম অফিচিয়েল লেংগুৱেজ এমেণ্ডমেণ্ট এক্ট 2020 আণ্ডাৰ ছেকশ্যন 5A ছেকশ্যন 3ত আছে যে অসমীয়া ভাষা অসমৰ ৰাজ্যিক ভাষা হয়। আমি সকলোৱে সন্মান কৰোঁ, আমি শ্ৰদ্ধা জনাওঁ। সমান্তৰালভাৱে সহযোগী ৰাজ্যিক ভাষা হিচাপে বড়ো ভাষাক মৰ্যাদা প্ৰদান কৰা হৈছে আৰু ইয়াত লিখা হৈছে উইদাউট প্ৰিজুডিচ টু দ্য প্ৰভিজনছ কণ্টেইন ইন ছেকশ্যন 3 the Bodo language shall be used as an associate official language for all and any of the official purpose of the state of Assam as are specified in the schedule in the districts and subdivisions having substantial Bodo population as may be declared by the state government from time to time. তো ইয়াৰ কাৰণে যোৱা আমি দেখিবলৈ পাইছোঁ যে পঞ্চায়ত নিৰ্বাচনত ভোটাৰ তালিকা অসমীয়া ভাষাত প্ৰস্তুত কৰা হৈছে আৰু এছেম্বলি আৰু পাৰ্লিমেণ্ট নিৰ্বাচনতো অসমীয়া ভাষাত ভোটাৰ তালিকা প্ৰস্তুত কৰা হয়। এই ক্ষেত্ৰত আমাৰ একো ক'বলগীয়া নাই, যিহেতু ৰাজ্যিক ভাষা হিচাপে সেইটো সদায় থাকিবই, কিন্তু সহযোগী ৰাজ্যিক ভাষা সেইটো মৰ্যাদা প্ৰদান কৰি পেলাই বিটিচি যিহেতু এইটো এটা গ্ৰাছৰুট লেভেলৰ এটা পৰিষদীয় নিৰ্বাচন আৰু ইয়াৰ কাৰণে এই ব্যৱস্থাটো আমি পোৱাটো বিচাৰোঁ আৰু সেইটো কৰিব লাগে আৰু এই ক্ষেত্ৰত আমাৰ বিপ্লৱ শৰ্মা আয়োগৰ যি প্ৰতিবেদন আৰু এই প্ৰতিবেদনৰ পিছত অসম চৰকাৰে যোৱা 15 এপ্ৰিলত এটা জাননী ৰাজ্যপালৰ জাননী এটা ওলাইছিল আৰু এই জাননীত স্পষ্টকৈ তাত লিখা আছিল যে ইন দ্য বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বড়ো শ্বিল বি used in addition to English for the aforementioned official purposes. তাৰমানে official work, issuance of all government notification, office memoranda, acts, rules, regulations, scheme, guidelines, transfer and posting orders shall be both in English and Assamese. সেইটো গোটেই অসমৰ কাৰণে আৰু বিটিআৰত বড়ো ভাষাটো সমান্তৰালভাৱে প্ৰয়োগ হ'ব, এই কথাটো স্পষ্টকৈ লিখা আছে। তো আমাৰ এইটো দাবী 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল সেইটো ইয়াৰ লগতে ৰিলেটেড আছে যে অসমত বিটিআৰৰ বাহিৰেও প্ৰায় 20টা জিলাত বড়ো অধ্যুষিত অঞ্চল বা বড়ো লোক তাত ইনহেবিটেড কৰে আৰু ইয়াৰ কাৰণে সহযোগী ৰাজ্যিক ভাষা আৰু ৰাজ্যিক ভাষা মৰ্যাদা
আমি সমান্তৰালভাৱে মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অকল বিটিআৰত বড়ো ভাষাক মানে থৈ পেলাই অন্য অঞ্চলত ধেমাজি, লখিমপুৰ, গোলাঘাট বা আমাৰ চৰাইদেউ, নগাঁও, মৰিগাঁও, গোৱালপাৰা, চাউথ কামৰূপ, গুৱাহাটী, নলবাৰী, বৰপেটা, কামৰূপ মেট্ৰ' সকলো অঞ্চলত বড়ো মানুহ বিস্তাৰিত হৈ আছে। আমি মানি ল'লোঁ যে বৰাক ভেলীত বড়ো মানুহ নাই, তাত আমাৰ একো প্ৰয়োজন নাই, কিন্তু সহযোগী ৰাজ্যিক ভাষা মৰ্যাদা গোটেই ষ্টেটত থাকিব, সেই কথাটো ৰাজ্য চৰকাৰে মৰ্যাদা প্ৰদান কৰিছে। আইনৰ যোগেদি এইটো এমেণ্ডমেণ্টৰ যোগেদি মৰ্যাদা প্ৰদান কৰিছে। কিন্তু যিখিনি চৰকাৰী যিবিলাক অৰ্ডাৰ ওলাব, যিবিলাক নটিচ ওলাব, সেই সকলো বড়ো য'ত অধ্যুষিত অঞ্চল আছে, বড়ো মানুহ য'ত আছে, ছাবষ্টেঞ্চিয়েল পপুলেশ্যন য'ত আছে, তাত সেইটো প্ৰয়োগ কৰিব লাগে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যোৱা 6 জুলাইত আমাৰ যেতিয়া আলোচনাত মিলিত হৈছিলোঁ, চুক্তি সম্পৰ্কীয় যি আলোচনা, সেই আলোচনাত আমি দাবী উত্থাপন কৰিছোঁ। তেখেতে এই ক্ষেত্ৰত চৰকাৰে মৰ্যাদা প্ৰদান কৰিম বা এই ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত ল'ব বুলি আমাক আশ্বাস প্ৰদান কৰিছে আৰু তেওঁ ঘোষণাও কৰিছে। এইটো আমি আদৰণি জনাইছোঁ আৰু এটা জাননী যোগে সেই যি বিষয়, সেই বিষয়টো চৰকাৰে জাৰি কৰিব লাগে বা নটিফিকেশ্যন এটা ওলাব লাগে, আমি আহ্বান জনাইছোঁ। 3 নম্বৰ বিষয়টো হ'ল যে আছাম জুডিচিয়েল ছাৰ্ভিচ, সেইটো দীৰ্ঘদিনীয়া আমাৰ এটা দাবী। সেই আছাম জুডিচিয়েল ছাৰ্ভিচত আমাক যোৱা কেইবা বছৰ ধৰি বঞ্চনা আমাক কৰি আহিছে, বৈষম্যমূলক আচৰণ কৰি আহিছে। অসম চৰকাৰক আমি জনাইছিলোঁ বাৰম্বাৰ, আৰু গুৱাহাটী হাইকোৰ্ট, গুৱাহাটী উচ্চ ন্যায়ালয়কো আমি নিজৰ মেমৰেণ্ডাম, নিজৰ দাবী আমি ৰাখিছোঁ। বহু সময়ত আমাৰ ইয়াক লৈ পেলাই ধৰ্ণা কাৰ্যসূচীও আমি ৰূপায়ণ কৰিছিলোঁ যে আছাম জুডিচিয়েল ছাৰ্ভিচ যি গ্ৰেড 3 মেইন পৰীক্ষা, তাত 50 মাৰ্ক, শতাংশ নহয় 50 নম্বৰ অসমীয়া ৰাজ্যিক ভাষা হিচাপে অসমীয়া ভাষাটো কম্পালচৰি কৰা হৈছে। আমি দাবী জনাইছিলোঁ যে বড়ো ছাত্ৰ ছাত্ৰী, বড়ো মাধ্যমত বা বড়ো ছাত্ৰ ছাত্ৰী যিসকলে আছাম জুডিচিয়েল ছাৰ্ভিচ, য'ত নেকি CGM ছেছন জাজ ইয়াৰ পৰা প্ৰডাক্ট হয় বা হাইকোৰ্ট, সুপ্ৰিম কোৰ্টলৈকে আমি জাজ পাবলৈ ন্যায়াধীশ পাবলৈ সক্ষম হয়, এই পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে বড়ো মাধ্যমৰ ল'ৰা ছোৱালী বা বড়ো ছাত্ৰ ছাত্ৰীয়ে তাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। আৰু আমাৰ পৰা আছাম জুডিচিয়েল ছাৰ্ভিচ AGSত আজিলৈকে বড়ো মাধ্যমৰ ল'ৰা ছোৱালীৰ সেইটো বঞ্চনা হোৱাৰ কাৰণে এতিয়ালৈকে কোনো ন্যায়াধীশ বা জাজ ওলাবলৈ সক্ষম হোৱা নাই। সেইটো এটা মই এই কথাটো লৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি কঠোৰ নিন্দা কৰিছোঁ, আমি গৰিহণা দিছোঁ। আৰু ন্যায়পালিকা যি জুডিচিয়েল ছিষ্টেম, যি উচ্চ ন্যায়ালয়, আমি মহামান্য উচ্চ ন্যায়ালয়ক সন্মান কৰোঁ, আমি শ্ৰদ্ধা জনাওঁ। সেইটো আইন সদায় সকলোকে ওপৰত, কিন্তু আইন প্ৰণয়ন কৰা, আইন প্ৰদান কৰা, ন্যায় দিয়া এই অনুষ্ঠানে যদি ন্যায় দিব নিবিচাৰে, ন্যায়ৰ পৰা যদি আমাক বঞ্চিত কৰে, সেই কথাটো আমি কেতিয়াও মানি নলওঁ। এই আছাম জুডিচিয়েল ছাৰ্ভিচ গ্ৰেড 3 এক্সামত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিব লাগে আৰু অতি শীঘ্ৰে অন্তৰ্ভুক্ত কৰিব লাগে। বছৰ সদায় পৰীক্ষা হয়, তাৰ পৰা আমি বঞ্চিত হৈ আছোঁ। দ্বিতীয় কথাটো হ'ল জিলা পৰ্যায়ত যিবিলাক ছেছন আৰু যিবিলাক CGM কোৰ্ট আছে, সেই ছেছন আৰু CGM কোৰ্টত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট, ইয়াত এডভাৰটাইজমেণ্ট প্ৰদান কৰা হৈছে। আৰু ধৰি ল'লোঁ বিটিআৰৰ আমি জিলাটো চালোঁ যে বাক্সাত 2খন আছে, কোকৰাঝাৰত ইয়াত আছে যে 9টা পোষ্ট আছে, চিৰাঙত 5টা, ওদালগুৰিত 5টা, বিশ্বনাথত 12টা। সমগ্ৰ অসমত ইয়াত প্ৰায় 367 পোষ্ট আছে, 367 ইয়াত পোষ্ট খালী ভেকেঞ্চি ইয়াত দেখুওৱা হৈছে। আৰু 10% ৰিজাৰ্ভেশ্যন ধৰি ল'লোঁ STৰ কাৰণে, ST প্লেনৰ কাৰণে, তাত সকলোৱে অংশগ্ৰহণ কৰিব। কিন্তু ইয়াত কম্পালচৰি কৰা হ'ল যে 20% 20 নম্বৰ 20 মাৰ্কছ ইয়াত কম্পালচৰি কৰা হ'ল যে অসমীয়া ভাষাক ইয়াত কম্পালচৰি এটেম্প কৰিব লাগিব কোৱালিফাইং মাৰ্কছৰ কাৰণে। আৰু যদি বড়ো মাধ্যমৰ পৰা যোৱা বড়ো ছাত্ৰ ছাত্ৰী, বড়ো কেণ্ডিডেটে সি যদি অসমীয়াটো লিখিব নাজানে, অসমীয়াত সি যদি এক্সামটো দিব নোৱাৰে, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তাৰমানে 367 পোষ্টৰ পৰা বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী, বড়ো ছাত্ৰ ছাত্ৰী বঞ্চিত হ'বলৈ গৈ আছে। অসমীয়া তাত
থাকিবই কম্পালসৰি ৰাজ্যিক ভাষা হিচাপে, আমাৰ এইটো ক'বলগীয়া নাই। আৰু যিসকলে চইচ কৰে তেওঁলোকে অসমীয়া পৰীক্ষা দিব, কিন্তু বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী, বড়ো ছাত্ৰ ছাত্ৰী, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব, আৰু এপ্লাই কৰিও তেওঁলোকে পৰীক্ষাত লিখিব নোৱাৰিব। সেইটো এটা বৈষম্যমূলক, এটা আটাইতকৈ ভয়ংকৰ এটা কৰ্মকাণ্ড এতিয়া চলি আছে জুডিচিয়েল ছাৰ্ভিচ ছিষ্টেমত। আৰু ইয়াৰ কাৰণে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ, অসম চৰকাৰক আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে 50 নম্বৰ আছাম জুডিচিয়েল ছাৰ্ভিচ গ্ৰেড 3 আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট যি বৰ্তমান এপ্লাই চলি আছে 31 জুলাইলৈকে, ইয়াত 15 তাৰিখৰ পৰা 31 জুলাইলৈকে তাত ডেট আছে অনলাইন, সেই ইয়াত অন্তৰ্ভুক্ত কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু অন্যথা যদি চৰকাৰে নুশুনে, যদি গুৱাহাটী উচ্চ ন্যায়ালয়ে যদি নুশুনে, ন্যায় প্ৰদান কৰা অনুষ্ঠানে যদি ন্যায় প্ৰদান কৰিব নিবিচাৰে, তেতিয়াহ'লে আমি এই যি ৰিক্ৰুইটমেণ্ট, যি এডভাৰটাইজমেণ্ট, আমি প্ৰতিবাদী কাৰ্যসূচী লৈ পেলাই গণতান্ত্ৰিক পন্থাৰে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু এই যি এডভাৰটাইজমেণ্ট অতি শীঘ্ৰে যদি 31 তাৰিখৰ আগে আগে এইটো যদি অন্তৰ্ভুক্ত নকৰে, য'ত বড়ো ভাষাক ৰাজ্যিক সহযোগী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে আৰু সংবিধানৰ 8 ছিডুলৰ অন্তৰ্ভুক্ত এটা ভাষা হয়, সেই সকলো কৰা স্বত্তেও, আইনে মৰ্যাদা অধিকাৰ প্ৰদান কৰা স্বত্তেও আমাৰ বৈষম্যমূলকভাৱে বঞ্চিত কৰা হৈছে। ইয়াৰ কাৰণে আন্দোলন হ'ব আৰু এই এডভাৰটাইজমেণ্ট জ্বলাবলৈ আমি বাধ্য হ'ম। আজি আমি খুব বিনম্ৰতাৰে আহ্বান জনাইছোঁ, আমি ৰিকুৱেষ্ট কৰিছোঁ ৰাজ্য চৰকাৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে আহি থকা দিনত ইয়াক লৈ প্ৰতিবাদ হ'ব, সকলো জিলা স্তৰত প্ৰতিবাদ হ'ব, মহকুমা স্তৰত প্ৰতিবাদ হ'ব। ধন্যবাদ। অসম চৰকাৰৰ যিটো ভাষা বিভাগ, তেওঁলোকৰ ইচ্ছাকৃত অনীহা নে ডমিনেট কৰা এটা প্ৰক্ৰিয়া বুলি ভাবে আপুনি? অসম চৰকাৰৰ ভাষা বিভাগ যি এটা হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট আছে, তেওঁলোকক আমি অলৰেডি জনাইছোঁ। আৰু এই যি বিষয় আছাম জুডিচিয়েল ছাৰ্ভিচৰ যি বিষয় আৰু ইয়াত যি ৰিক্ৰুইটমেণ্ট যি ছিষ্টেমৰ কথাটো আমি বহুবাৰ উচ্চ পৰ্যায়ত যিবিলাক আলোচনা আছে, সেই আলোচনাত আমি প্ৰস্তাৱ ৰাখিছোঁ, দাবী ৰাখিছোঁ। চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ম বুলি আমাক আশ্বাস দিছে আৰু কৰিম বুলিও বহুবাৰ কৈছে, কিন্তু বছৰ বছৰ ধৰি পৰীক্ষা হৈ যাই আছে, ৰিক্ৰুইটমেণ্ট হৈ যাই আছে। বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী, বড়ো ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা বঞ্চিত হ'ব লগা হৈছে। আৰু আমি ৰখিব নোৱাৰোঁ। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত, আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যত কথা ৰাখি পেলাই আমাৰ দায়িত্ব আছে, আৰু এই দায়িত্ব আৰু কৰ্তব্য পালন কৰি পেলাই গণতান্ত্ৰিক আৱাজেৰে আমি এই কথাটো আমি ৰাখিব বিচাৰিছোঁ। আৰু সেইটো কেন্দ্ৰীয় পৰ্যায়লৈকে, যি পৰ্যায়লৈ যাব লাগে, আমি ইয়াৰ কাৰণে চৰকাৰক আমি হেঁচা দিবৰ কাৰণে, চৰকাৰক দাবী জনাবৰ কাৰণে আমাৰ যি পথ, আমি এই পথটো আমি ল'ম।